এটা ৰং নাম্বাৰে সলনি কৰিলে এজন ব্যক্তিৰ জীৱন। আজি আকৌ সেইটোৱে হ'ল। দীপৰ মোবাইলটো বাজি উঠিল। ফোন উঠাই গম পালে ৰং নাম্বাৰ। দীপে নতুন মোবাইল লোৱা পাছৰ পৰাই এনেকুৱা হৈ আছে। সপ্তাহত 2-4 বাৰ ৰং নাম্বাৰৰ পৰা ফোন আহে। প্ৰথমতে লগৰবোৰে যেতিয়া তাক তাৰ নম্বৰটো খোজে তেতিয়া সি কয় 94354। কি তই BSNL নম্বৰ লৈছ নেকি? লগৰকেইটাই তেনেকৈ কৈ জোৰে হাঁহি দিলে। কিয়, কি হ'ল? দীপে সুধিলে। আজিৰ যুগত কোনোবাই BSNL চলায় নেকি? এইটো সকলোতকৈ নিম্নমানৰ সেৱা বুলি দীপৰ লগৰকেইটাই তাক উপলুঙা কৰি ক'লে। দীপ এটা দুখীয়া পৰিয়ালৰ ল'ৰা আছিল। উচ্চতৰ মাধ্যমিক শিক্ষা গাঁৱৰ পৰা পাছ কৰাৰ পাছত দেউতাকে চহৰলৈ গৈ কিবা কাৰিকৰী কলা শিকিবলৈ কৈ আছিল। দীপ কামত চোকা আছিল। তাৰ আৰু আগলৈ পঢ়িবলৈ মন আছিল। এই বিষয়ে যেতিয়া তাৰ দেউতাকে গম পালে তেওঁ ক'লে, দীপ, ঘৰৰ অৱস্থাটোচোন তই গম পাৱ। কিবা কাৰিকৰী বিভাগত পঢ়িলে ইনকামো কৰিব পাৰিবি, এনেই পঢ়ি কি কৰিবি, আৰু পঢ়িবলৈ বহুত পইচা লাগিব। তইতো জানই যে আজিকালি পঢ়ি শুনিও চাকৰি নাপায়। দীপৰ মাকে তাৰ মনমৰা চেহেৰাটো চাই থাকিব নোৱাৰিলে আৰু নিজেই পিন্ধি থকা গহনাবোৰ খুলি দি দিলে। এনেদৰে দীপে চহৰৰ এখন কলেজত ডিগ্ৰীত নাম লগাই ল'লে। এতিয়া ঘৰত অকল 4জন মানুহ আছিল, মাক, দেউতাক আৰু তাৰ 2জনী ভনীয়েক। কেইদিনমান চহৰত থকা পাছত দীপ অলপ স্মাৰ্ট হ'বলৈ ধৰিলে আৰু লাহে লাহে বন্ধুও বাঢ়ি গ'ল। এনেদৰে তাৰ এবছৰ পাৰ হৈ গ'ল। 2 নম্বৰ বছৰৰ পৰীক্ষা দি সি ঘৰলৈ আহিছিল। সি এদিন দেউতাকক মোবাইল এটা দিবলৈ ক'লে। তাৰ দেউতাকে খঙেৰে ক'লে, মোবাইল কি কৰিবি তই? ইয়াত খাবলৈ পইচা নাই আৰু তোক মোবাইল লাগে, লগৰ মোবাইলৰ পৰা ফোন কৰিবি। দীপ খঙত ৰঙা-চিঙা পৰিছিল। তাৰ লগৰবোৰৰ তাত ভাল ভাল মোবাইল ফোন আছিল। দীপে মাকক ক'লে, মা, মোৰ বন্ধু উজ্জ্বলৰ ওচৰত বহুত ভাল মোবাইল এটা আছে। তাত ফটো মাৰিব পাৰি। তাৰ মমায়েকে গুৱাহাটীৰ পৰা তাক আনি দিছে। মা, মোৰ মমায়েহে মোক কেতিয়াও একো নিদিয়ে। মাকে কিনো ক'ব, একো নক'লে আৰু এই বছৰো তাৰ মোবাইল লোৱা আশা পূৰণ নহ'ল। শেষৰ বছৰৰ পোৱা আগে সি বহুত ঠাইত টিউচন কৰিবলৈ ল'লে। মোবাইল কিনা আশাত সি পইচা কমকৈ খৰচ কৰা হ'ল। পইচা জমা কৰি সি মোবাইল কিনিব পৰাকৈ পইচা গোটাই ল'লে আৰু ৰিজাল্ট অহালৈকে সি মোবাইলো কিনি ল'লে। নতুন মোবাইলত সি BSNL কোম্পানীৰ চিম কাৰ্ড লগাইছিল। সেইদিনা সি বহুত আনন্দিত আছিল আৰু লগৰ সকলো বন্ধুকে নিজৰ নম্বৰ দি দিলে। সি প্ৰথম ফোনটো নিজৰ ঘৰলৈ কৰিছিল আৰু কৈছিল যে সি নিজৰ ইনকামেৰে এটা ভাল মোবাইল ল'লে। তাৰ ভনীয়েকহঁতে তাৰ মোবাইলটো চাবলৈ জিদ কৰিবলৈ ধৰিলে। তাৰ মাক দেউতাক এইটো ভাবি সুখী আছিল যে ল'ৰাটো লাইনত যে আহিল। সি বহুতবাৰ মোবাইলটো ওলটাই চালে। কেতিয়াবা মোবাইলটো পিটিকি গান শুনিছিল, নহ'লে বা গেম খেলিছিল। নিজৰ ইনকামেৰে কিনা এই আধুনিক যন্ত্ৰটো লগত খেলি সি বহুত উৎফুল্লিত হৈ আছিল। টিউচনৰ পইচাৰে তাৰ খৰচ উলিয়াই যায় বাবে সি ঘৰৰ পৰা সহায় নোলোৱা হ'ল। আজি লগৰবোৰৰ কথা শুনি সি চিমটো বেলেগ ল'ম বুলি ভাবিলে, কিন্তু সকলো ঠাইতে সি নিজৰ নম্বৰটো দি দিছিল। সেই সময়ত আজিৰ দৰে MNP সেৱাও নাছিল, সেইকাৰণে তাৰ সেইটো নম্বৰেই থাকিল। ডিগ্ৰী শেষ হোৱাৰ পাছত সি চাকৰি বিচাৰিবলৈ ল'লে, কিন্তু চাকৰি ইমান সোনকালেনো ক'ত পাব। কেইদিনমানৰ পাছত সি কিতাপৰ এখন দোকানত চাকৰিত সোমাই ল'লে আৰু তাৰ পৰা তাৰ ভাগৰ ঘৰ ভাড়া আৰু বেলেগ খৰচবোৰ ওলাই যায়। দীপৰ ৰুমৰ পৰা দোকানখন প্ৰায় 3 কিলোমিটাৰ দূৰত আছিল। পইচা বচাবলৈ সি খোজকাঢ়ি অহা-যোৱা কৰে। তাৰ তাত ইমান পইচা নাছিল যে সি গাড়ী ল'ব পাৰিব। তাৰ বহুত মন আছিল এখন গাড়ী কিনা। ৰাস্তাত ধুনীয়া ধুনীয়া গাড়ীবোৰ দেখিলে সি উৎফুল্লিত হৈ উঠে। সি ভাবিছিল যদি সিও এখন গাড়ী কিনিব পাৰিলহেঁতেন, তেতিয়া মাকক উঠাই গোটেই চহৰখন ঘূৰালেহেঁতেন। দীপৰ চোকা মগজু এতিয়া লাহে লাহে ভোটা হৈ গৈ আছিল। তাক মাকে চহৰলৈ অহা সময়ত কৈছিল যে চাবি, আমাক ভগৱানে চাই আছে। তেওঁৰ চকুৰ পৰা একো লুকাই থকা নাই। এই পৃথিৱীখন আৰু ইয়াত কি কি হ'ব সকলোবোৰ তেওঁৰে লীলা। কিন্তু সি এতিয়া অকল পইচা কথাই ভাবি থাকে। সি ভাবে যে যাৰ তাত পইচা আছে সেইসকলহে সুখী। সিহঁতে দুখীয়া কাৰণে সি ভগৱানকে দুখ দিয়ে আৰু সি এতিয়া প্ৰাৰ্থনাও নকৰে। কিতাপৰ দোকানৰ মালিকজনে তাৰ কাম দেখি তাক বহুত ভাল পাইছিল। দীপে কষ্ট কৰি নিজৰ কামবোৰ ভালকৈ কৰে। এদিন দোকানৰ মালিকজন কিবা কামত বাহিৰে গৈছিল আৰু সি দোকানত অকলে আছিল। অকস্মাতে তাৰ চকু পইচা বাকচটোত পৰিল, য'ত চাবি লাগি আছিল। হয়তো লৰালৰিতে দোকানৰ মালিকজনে চাবিটো লগাই থৈ গৈছিল। তাৰ বাহিৰে আন কোনো দোকানত নাছিল। সি বাকচটো খুলি চাই দেখিলে তাত পইচাৰে ভৰি আছিল। তাত থকা পইচাবোৰ দেখি তাৰ মনটো আনন্দিত হৈ উঠিল। নাজানো কিয় তাৰ মনত পইচা চুৰ কৰা বিচাৰ আহিল। তাৰ অন্তৰাত্মাই এবাৰ তাক ৰখালে, কিন্তু সি নিজকে ৰখাব নোৱাৰিলে। সি ইফালে সিফালে চালে আৰু কেইটকামান পইচা লৈ আকৌ বাকচটো বন্ধ কৰি নিজৰ কামত লাগি থাকিল। অকণমান পাছত দোকানৰ মালিক আহিলত সি বহুত ভয় খাই আছিল, কিন্তু একো নহ'ল। সন্ধিয়া দীপ ৰুমলৈ ঘূৰি আহি চুৰ কৰা পইচাকেইটা হিচাপ কৰি চালে আৰু দেখিলে তাত 3000 টকা আছিল।
সি বহুত সুখী হ'ল আৰু এনেকৈ সোনকালে পইচা গোটোৱা কামটো তাৰ বহুত ভাল লাগিল। লাহে লাহে তাৰ সংগবোৰ বেয়া হৈ গৈ আছিল। সন্ধিয়া দোকানৰ পৰা আহি বেয়া স্বভাৱৰ ল'ৰাবোৰৰ লগত থাকে আৰু চিনেমা চাবলৈ যোৱা, চিগাৰেট খোৱা আদি কামবোৰ সি কৰিবলৈ ধৰিলে। সি পৰিয়ালৰ পৰা শিকা সকলো সংস্কাৰ পাহৰিবলৈ ধৰিলে। এদিন দীপে লগৰকেইটাক লগত বহি কথা পাতি থাকোঁতে তাৰ মোবাইলটো বাজি উঠিল। সি উঠালে, কিন্তু কোনোবা ৰং নাম্বাৰ আছিল। সেইফালৰ পৰা মাত আহিল। হেল্ল' দেউতা, আপুনি সোনকালে ঘৰলৈ আহক। বহুত দিগদাৰ হৈছে ইয়াত। আমি দিনটো ভাত খাবলৈ নাপাওঁ। সেইফালৰ পৰা মানুহ আহি সদায় আপোনাৰ কথা সোধে। আপুনি কেতিয়া আহিব দেউতা? সি একো বুজি পোৱা নাছিল আৰু ফোনটো কাটি দিলে। ফোনত কোনোবা সৰু ল'ৰা এটাই দুখ লগা মাতেৰে কৈ আছিল। তাৰ পাছত সি বেছি দেৰি লগৰবোৰৰ লগত বহি থাকিব নোৱাৰিলে। সি নিজৰ ৰুমলৈ গুচি আহিছিল। ৰাতি সি যেতিয়া বিচনাত শুলে, সেই অকণমানি ল'ৰাটোৰ মাত তাৰ কাণত বাজি আছিল। তাৰ এনেকুৱা লাগিছিল যেন তাৰ শৈশৱ কালটোৱেহে তাৰ লগত কথা পাতিছিল। তাৰ গোটেই ৰাতি টোপনি নাহিল। এই কথাটোৰ প্ৰায় 4-5 দিন পাৰ হৈ গৈছিল। তাৰ মোবাইলত আৰু ৰং নাম্বাৰৰ পৰা ফোন অহা নাছিল। সি বহুত সুখী আছিল যে নেটৱৰ্কৰ সমস্যা ভাল হৈ গ'ল চাগে। তেনেকুৱাতে আকৌ মোবাইলটো বাজি উঠিল আৰু সি খঙত মোবাইলটো ধৰিলে আৰু সিফালৰ পৰা আকৌ সেই ল'ৰাটোৰে মাত আহিল। দেউতা, 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 আপুনি নাহিল যে? আহক না সোনকাল আপুনি। আপুনি যেতিয়াৰ পৰা ইনকাম কৰিবলৈ চহৰলৈ গৈছে, মা বহুত বেমাৰত পৰি আছে আৰু আজি ৰাতিপুৱাৰ পৰা আমি একো খোৱা নাই। চোৱা, তোমাৰ দেউতা ক'ৰবাত গৈছে। তুমি তোমাৰ ঘৰৰ ঠিকনাটো মোক কোৱা, মই কেইটকামান পইচা পঠাই দিম। দীপে লাহেকৈ ক'লে। তাৰ পাছত ল'ৰাটোৱে ঘৰৰ ঠিকনাটো দিলে আৰু দীপে এখন কাগজত লিখি ল'লে। সি ভাবি আছিল অকল এডোখৰ ঠাইৰ পৰাই কেনেকৈ ইমান ৰং নাম্বাৰ আহিব পাৰে। সি সন্ধিয়া কথাটো লগৰবোৰক ক'লত সিহঁতে হাঁহি তাক উপলুঙা কৰিলে আৰু ক'লে, এই মূৰ্খ, তই সেই পৰিয়ালটো চিনি নাপাওঁ আৰু সিহঁতক কি সহায় কৰিবি? দীপে ক'লে, মোৰ তাত সিহঁতৰ ঘৰৰ ঠিকনা আছে। এবাৰ গৈ নহ'লে আমি চাই, যদি সঁচাকৈ সিহঁতৰ স্থিতি বেয়া, তেতিয়া সহায় কৰিব লাগিব ন? তাৰ লগৰকেইটাই কথাটো শুনি ভাল নাপালে আৰু ক'লে, তোৰ কি সমাজ সেৱা কৰা ইচ্ছা হৈছে নেকি? আমি তোৰ লগত ফাল্টু কাম কৰিবলৈ নাযাওঁ। আমিও বহুত ধনী নহয় যে বেলেগক সহায় কৰিম। নিজৰে অৱস্থা বেয়া আৰু বেলেগক সহায় কেনেকৈ কৰিম? সি দুখ মনেৰে ৰুমলৈ গুচি গ'ল। সি ৰুমত বহি থাকোঁতে তাৰ চকু বাকচটোত পৰিল, য'ত সি দোকানৰ পৰা চুৰ কৰা পইচা থৈছিল। সি বাকচটো খুলি চালে যে 15,000 টকা আছিল। তাৰ চকুৰ আগত এতিয়া তাৰ সপোন নহয়, সেই ল'ৰাটোৰ মাত ভাহি আছিল। সি ভাবিছিল যে সিহঁতে বহুত দুখীয়া, কিন্তু চোন সিহঁততকৈ বেছি দুখীয়া মানুহ আছে। অৱশেষত সি থিৰাং কৰি ল'লে যে সি কাইলৈ দোকানৰ পৰা ছুটী লৈ সেই ঠিকনাটোলৈ যাব আৰু জমা কৰা সকলো পইচা সেই পৰিয়ালটোক দি দিব। হয়তো এয়া তাৰ ভাল সংস্কাৰ, যি আকৌ তাৰ হৃদয়খন পৰিৱৰ্তন কৰিছিল। সি ভগৱানৰ ওচৰত ক'লে যে সি আৰু কেতিয়াও চুৰ নকৰে। আজি দোকানলৈ যাওঁতে সি নিজকে বহুত সুখী যেন অনুভৱ কৰিছিল। দোকানলৈ গৈ সি মালিকক কিবা কাম আছে বুলি কৈ ছুটী লৈ সেই পৰিয়ালটোৰ ওচৰলৈ গ'ল। সি গৈ সেই ঠিকনাটো পালে আৰু দেখিলে যে ঘৰৰ অৱস্থাটো বহুত বেয়া আছিল। সি বাঁহৰ দুৱাৰখন ঠকিয়ালে আৰু ভিতৰৰ পৰা একো উত্তৰ নাপালে। ওচৰ চুবুৰীয়াবোৰে তাক খাই পেলাব যেন তেনেকৈ চাইছিল আৰু সুধিব বিচাৰিছিল যেন সি কিয় আহিছে, কোন হয় সি? দীপে ভাবিলে হয়তো ইয়ালৈ কোনো নাহে। সি ভাবি থাকোঁতেই এটা 11 বছৰীয়া ল'ৰাই দুৱাৰখন খুলি দিলে আৰু ক'লে, আপুনি কোন হয়? দেউতা এতিয়া নাই। যেতিয়া দেউতা আহিব, আপুনি আপোনাৰ পইচা লৈ যাব। এতিয়া আমাৰ তাত আপোনাক দিবলৈ একো নাই। হয়তো সি দীপকো নিজৰ পইচা ধাৰ আনিবলৈ যোৱা বুলি ভাবিছিল। দীপে ক'লে, মই তোমাৰ দেউতাৰ বন্ধু, মনত আছেনে? মই তোমাৰ লগত ফোনতো কথা পাতিছিলোঁ। আপুনি? হয় হয়, মনত পৰিল। আপুনি ইমান সোনকালে আহিলে, আপুনি ভিতৰলৈ আহক। ল'ৰাটোৱে আনন্দিত হৈ ক'লে। বৰষুণৰ কাৰণে ঘৰটোত পানীও পৰিছিল। সি এটা চুকত এখন চকীত বহিলে। ল'ৰাটোৱে দৌৰি ভিতৰৰ ৰুমলৈ গ'ল আৰু দীপে ইফালে সিফালে চকু ফুৰাই চালে আৰু ভাবিলে যে আমাতকৈও বেছি দুখীয়া মানুহ আছে, যাৰ তাত পঢ়িবলৈতো বাদেই, খাবলৈও পইচা নাই। নাজানো আমাৰ চৰকাৰে কিয় এইবোৰ নেদেখে। অলপ পাছত বেমাৰ হৈ থকা মহিলা এগৰাকীয়ে তালৈ আহিলে। ল'ৰাটো গৈ চাগে তাৰ কথা মানুহগৰাকীক ক'লে। তেওঁ আশাৰে ভৰি থকা চকুৰে দীপৰ ফালে চালে। দীপে পইচা দি ক'লে যে এয়া আপোনাৰ স্বামীয়ে দিছে। এইটো কৈ সি যাবলৈ ল'লে। সি ভাবিলে যে যদি তাক বেছিকৈ সেই মহিলাগৰাকীয়ে কিবা সোধে তেতিয়া কি হ'ব। সেইকাৰণে সি সোনকালে বাহিৰলৈ ওলাই গ'ল। উলটি আহি থাকোঁতে তাৰ মনত বহুত কথা চলি আছিল। সি আগতে কৰা নিজৰ কিছুমান কামৰ বাবে বহুত অশান্তিত আছিল। সি আকাশৰ ফালে মূৰটো দাঙি শুদ্ধ পথ দেখুৱাবৰ বাবে ভগৱানক ধন্যবাদ দিলে। ঘৰলৈ আহি সি মাক দেউতাকৰ লগত ফোনত কথা পাতিলে। এতিয়া তাৰ মনটো বহুত সুখী আছিল।
এই এটা ৰং নম্বৰে তাৰ জীৱনৰ দিশ সলনি কৰি দিলে। ধন্যবাদ।